ৰাতি টিফিন এটা দিবা, আমাৰ মাংস চুংসৰ একো দৰকাৰ নাই। টিফিন এটা দিবা, ঘৰে ঘৰে যাম, বোলে আমাক অলপ এক পিচ খাবা দিয়া, মই ভাগৰ খালোঁ। আৰু কবে আমাৰ এওঁৰ কাৰণে দিয়া 2 পিচ, সেনেকৈ তোমাৰ ভাগৰ কাৰণে 2 পিচ লৈ আহিলোঁ। কি খাবা? হাঁহ, পাঠা, ব্ৰইলাৰ, কাৰোবাৰ হাঁহ আছে, কাৰোবাৰ পাঠা আছে, কাৰোবাৰ ব্ৰইলাৰ আছে, যি খোৱা সেই খাবা পাবা। আমাৰ একো নানো, সেয়ে দিয়ে হৈছে এই হ'ল এবাৰ আমি বেছি এবাৰ আমি খৰ কাৰণে নহয় না, আমি বেলেগৰ পৰা লৈ আহিম এনেকৈ। দিব নেকি নহয়? আমাৰ মানুহ বাজাৰত মাছ মাংস কিনা একেবাৰে মানুহে মানুহ। ফ্ৰেণ্ডছ, বজাৰৰ পৰা আহিলোঁ, এইটো লৈ আহিলোঁ 4 কেজি আছে, আৰু উৰুকা বুলি এইটোৱে লৈ আহিলোঁ 4 কেজি। আমি আৰু ব্ৰইলাৰে খাব লাগিব চুঙাত দি কিনে, আৰু আপোনাৰ ছাগলীৰ মাংস আছে। ৰাতি টিফিন এটা দিবা, আমাৰ মাংস চুংসৰ একো দৰকাৰ নাই। টিফিন এটা দিবা, ঘৰে ঘৰে যাম, বোলে আমাক অলপ এক পিচ খাবা দিয়া, মই ভাগৰ খালোঁ। আৰু কবে আমাৰ এওঁৰ কাৰণে দিয়া 2 পিচ, সেনেকৈ তোমাৰ ভাগৰ কাৰণে 2 পিচ লৈ আহিলোঁ। কি খাবা? হাঁহ, পাঠা, ব্ৰইলাৰ, কাৰোবাৰ হাঁহ আছে, কাৰোবাৰ পাঠা আছে, কাৰোবাৰ ব্ৰইলাৰ আছে, যি খোৱা সেই খাবা পাবা। আমাৰ একো নানো, সেয়ে দিয়ে হৈছে এই হ'ল এবাৰ আমি বেছি এবাৰ আমি খৰ কাৰণে নহয় না, আমি বেলেগৰ পৰা লৈ আহিম এনেকৈ। চুঙাত দিয়া হ'লে দেখোন নাহে। কেনে কাটি দিব লাগিব চুঙাত দিয়া মাংস লেয়া চক কি সুন্দৰ। চুঙাত দিয়া মাংস, এইটো চুঙা এক চুঙা মাংস, এয়া ছাগলীৰ মাংস আৰু আছে মৰ্ণিং ফ্ৰেণ্ড। আজি হৈছে মাঘৰ বিহু, আজি ভেলাঘৰ পুৱাব লাগিব। সকলোকে বিহুৰ শুভেচ্ছা থাকিল। কোনকুনি মই আৰু এতিয়া ভেলাঘৰ পুৱাব যাম। যাবা না ভেলাঘৰ পুৱাব? যাবা না? এয়া ভেলা পুজি পুৱাব আহিছোঁ, চাওক। তোমাৰ গা চা ধুই লেঠাই নি, খালি পুৱাব আহিছ। কোনকুনিয়ে ভেলা পুজি পুৱাব আহিছে। ভেলা ঘৰৰ হিলে নাজয়, ঐ ঐ ঐ বম ডাঙৰ ভেলা বনাইছোঁ। এসপ্তাহ গেছি এইটো বানতে, আমাৰ ভেলাঘৰ বানতে জ্বলাই তাই সেইটো নতুনকে দৈ চিৰা তোমাৰ খলে দৈ চিৰা খাবা। এই হ'ল পেৰা পিঠে, এই পেৰা মিঠে, এই দৈ, মিঠাই।